স্কুল গোটেই অসমতে অহাকালিৰ পৰা ক্লাছ 5 লৈকে স্কুল বন্ধ থাকিব। All school up to class 5 will be closed down entire Assam. Private, public, so up to 30th January. 30 January. LP school completely বন্ধ থাকিব up to class 5. গুৱাহাটীত বন্ধ থাকিব up to class 8. অসমত class 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব up to class 8. হেলথ ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব, সাপোজ অহাকালি কামৰূপ ৰুৰেলতো কেছ বাঢ়িলে, ডিব্ৰুগড়ত কেছ বাঢ়িলে, হেলথ ডিপাৰ্টমেণ্টে ডিস্ট্ৰিক্ট নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাছ 8 লৈকে বন্ধ কৰক। সো বিগিন উইথ ক্লাছ 5, কিন্তু য'ত য'ত প্ৰয়োজন হ'ব তাত ক্লাছ 8 লৈকে বন্ধ কৰিব। আৰু যি 9-10 খোলা থাকিব আৰু 11, 9, 10, 11ৰ ক্লাছ সপ্তাহত আধা দিন হ'ব, ৰোটেশ্যনেল বেচিছত। 12টো এজ ইউজুৱেল থাকিব, তেওঁলোকৰ পৰীক্ষা আছে। 9, 10, 11 এইটো সপ্তাহত ৰোটেশ্যনেল বেচিছত চলিব। তাৰমানে এজনে এটা ক্লাছে 3 দিন পাব। So 9 will be 3 din, 10 will be 10 days. 11 will be 3 days, but 3 বা 4 days যেটো এডুকেশ্যন ডিপাৰ্টমেণ্টে ঠিক কৰে 50% বুলি ক'লে যেটো পৰিব, কিন্তু 12 will be full class, 12 and তাৰ ওপৰত পুৰা ক্লাছ থাকিব। ইঞ্জিনিয়াৰিং, মেডিকেল কলেজ, টেকনিক্যাল ইনষ্টিটিউশন will run as usual, তাতে কোনো ৰেষ্ট্ৰিকশ্যন নাই। 9ৰ পৰা 11লৈকে 9, 10, 11 ৰোটেশ্যনেল চলিব। অহাকালি শিক্ষা বিভাগে তাৰ ডিটেইল গাইডলাইন দি দিব।